আইজনী ও আইজনী গুণ গুণ ক'তনো গ'ল এই দুজনী অথনিয়ে ক'লো বোলো দুইজনীকে তুলসী পুলি এটা আনি ৰুইহি যা কঙাল হ'ল বুলিনো এই কাতি বিহুটো পালন নকৰিলে হ'ব জানো হে দুইজনীকে ক'লো নাই এজনীও গাত কথা নাই দুইজনী মানে ক'লেনো গ'লগে অথনিৰ পৰা মা ও মা মা ও আইজনী আহিলে নি গুণ গুণ ক'ত অথনি পাইছে ঐ আছো দুইজনীকে তুলসী পুলি আনিলোগে আকৌ ও তুলসী পুলি আনিগে যা তেতিয়াহ'লে দুইজনীয়ে এই মাটি চাটিবোৰ যোগাৰ কৰি মানি ৰুই মেলি একেবাৰে গা চা ধুই আহিবি আৰু চাকি জ্বলাবলৈ দেই গুণগুণ আজি যদি আমাৰ দেউতা ভাল হৈ থকা হ'লে আমি হয়তো পথাৰ চাবলৈ আহিবই নালাগে মালে বেয়াই লাগে অ' বেচেৰীজনীয়ে ইমান কষ্ট কৰে আমাৰ কাৰণে আৰু তইতো অলপ বুজিব পাৰ কিনো বুজিব লাগে বুজিবি মায়ে আমাক লোকৰ ঘৰত কাম কৰি ইমান কষ্ট কৰি খুৱাই আছে আৰু তই ইমান জেদি হৈ গৈ আছ দিনে দিনে অ' বা এইখন আমাৰে পথাৰ নহয় জানো হয় এইখন আমাৰেই পথাৰ এইবাৰ ধানখিনি ভাল হৈছে ন সঁচাকৈ পাই যোৱাবাৰতো সকলোবোৰ বানেই মাৰি পেলালে এইবাৰ অন্ততঃ খাবলৈকে হ'ব সঁচাকৈ পাই আমাৰ মা এবাৰ কষ্টবোৰ অলপ কমিব হয় দেই অ' বা গধূলিয়ে হ'ল আমি সোনকালে ঘৰলৈ যাওঁগৈ মায়ে বা কি কৰি আছে হয় দেই মায়ে চাগে অটপৰে ঢিপ মচি আজৰিয়ে হ'ল ব'ল ব'ল দেৰিয়ে হৈছে ব'ল ব'ল যাওঁ মা অ' মা তহঁতি আহিলিয়ে নেকি অঁ আহিলোঁ তোমাৰ কাম কৰি হ'লে মোৰ কাম বন কৰি আজৰি হ'লা ফুলৰ মালা কেইপাতমান দি দিলোঁ কেনেকুৱা হৈছে জানো বুঢ়ী মানুহে বনোৱাহে আৰু তহঁতি ভাল দেখিছনে নাই ধুনীয়াই লাগিছে পিছে পথাৰ কেনেকুৱা হ'ল এবাৰ ধান ধুনীয়া হৈছে ন হ'ব দে বাপেটো বিচনাত পৰি আছে এইবাৰ অন্ততঃ ধানকেইটা হ'লেও বহুত হ'ব মই তেতিয়াহ'লে চাকি বন্তি যোগাৰ কৰোঁগৈ তহঁতি একেবাৰে গা ধুই মেখেলা চাদৰযোৰহে পিন্ধি আহগে যা হ'ব দিয়া বুট কেইটামানো আনিব নোৱাৰিলি নে চবৰে ঘৰত দিছে বুট আমাৰ ঘৰতে নাই নকওঁ যে আমাৰ পাহনা লোকৰ ঘৰত দিছে দিয়ক আকৌ দেখা নাই জানো মায়ে আমাক ইমান কষ্ট কৰি খুৱাইছে বুট যে দিবই লাগিব তেনে কোনো কথা নাই বুটটো নিদিলেও হ'ব তেনেহ'লে আমি লোকৰ ঘৰত কেনেকৈ খামগৈ একো নহয় অ' গুণগুণ তই এতিয়া ডাঙৰ হ'লি নহয় অলপ কথাবোৰ বুজিবি আকৌ মই লোকৰ ঘৰত কাম কৰি পোৱা পইচাকেইটাই তহঁতক পঢ়ুৱামেই নে টিউশ্যনৰ ফিজে দিম নে ঘৰৰ খৰচকে যোৱা মাৰিম নে দেউতাৰৰ ঔষধকে কিনিম নে মই কোনফালে কৰিম বাৰু মোলৈ অকণমান চাবি আকৌ এই বুটকেইটা নিদিলে একো নহয় নহয় আইজনীয়ে যেনেকৈ বুজি পাইছে তইও অকণমান বুজিবি আকৌ দুইজনী ডাঙৰ হ'ল নহয় এতিয়া এই বুটৰ কথা বাদ দে মুঠতে এতিয়া দেউতাৰৰ বেমাৰ ভাল হ'বলৈ প্ৰাৰ্থনা কৰ আৰু তহঁতি দুইজনী যেন পঢ়ি শুনি ডাঙৰ মানুহ হওঁ আমি একেলগে প্ৰাৰ্থনা কৰোঁ হ'ব দিয়া মা প্ৰথমতে বেয়া লাগিছিল এতিয়া বুজি পালোঁ ব'ল এতিয়া আমি একেলগে প্ৰাৰ্থনাই কৰোঁ কৃষ্ণ অপৰাধ বিনাশনত জুনামে নাৰায়ণ জানি নামে পখিলো হৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি ওচৰণে ৰাম মোক ৰক্ষা কৰি ওচৰণে কৃষ্ণ কৃষ্ণ প্ৰভু কৃষ্ণ